গুড মৰ্নিং বন্ধু বান্ধৱীসকল, মই কবিতাই মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া আজি আমি আহিছিলোঁ শ্বিলঙলৈ, ইয়াতে আছোঁ, আপোনালোকক দেখাই থাকিম আৰু আপোনালোকৰ চাগে নিশ্চয় ভালেই, ভগৱানে আপোনালোকক ভালে কুশলে ৰাখক। বৰ্তমান আমাৰো ভালেই বাৰু, আমাৰ মোৰ বান্ধৱী আছে যেতিয়া লগত আৰু আমাৰ চবৰে ভাল। আৰু আহি আমি মাইনাজনী ঘৰতে আছিলোঁহি। এয়া আমাৰ মাইনা কল্পনাৰ মাইনা হয় আৰু এতিয়া মোৰো মাইনা এইটো নাতি। আৰু এতিয়া আমি যাওঁ, এতিয়া BSF কলনীতে আছিলোঁহি আমি। বাকী আমি এতিয়া অলপমান ফুৰি আহোঁ, বাকী চাই থাকিব আগলৈ। এয়া চাওক আপোনালোকে, এয়া কল্পনা নামি গৈ আছে, এয়া তলেদি নামি গৈ আছে, মই যামহে। আমি BSF কলনীতে আছিলোঁহি, এয়া গৈ আছে কল্পনা। যোৱা ময়ো গৈ আছোঁ ব'লা। এতিয়া আমি অলপ ফুৰিবলৈ যাওঁ আৰু আপোনালোককো দেখাওঁ, চাব আৰু ক'ত যাওঁ কি কৰোঁ চাই থাকিব আৰু আমাৰ লগতে আপোনালোকো গ'লো। এতিয়া আমি আহি আছোঁ শ্বিলঙত আছিলোঁ আমি, এতিয়া আহি আছোঁ পুলিচ বজাৰৰ বুলি অভিমুখে। বাকী চাই থাকক আপোনালোকে, কিমান ওপৰলৈকে, পাহাৰৰ ওপৰলৈকে আছে বিল্ডিংবিলাক। ছুইজাৰলেণ্ড হয় আৰু এখন ছেকেণ্ড ছুইজাৰলেণ্ড বুলি কয় হেনো। চাওক মই কিমান কি দেখাব পাৰিছোঁ নাজানো বাৰু, জুম কৰি দিছোঁ অলপ। এয়া চাওক আপোনালোকে, এই গাড়ীত আহি আছোঁ আমি এতিয়া, যিমানখিনি পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ আৰু। এতিয়া ব'লক আপোনালোকো মোৰ লগত। এতিয়া চাওক আমি আহি আছোঁ গাড়ীত, পুলিচ বজাৰ অভিমুখে আহি আছোঁ। তাতে আমি আমাৰ অসমৰ ভণ্টি এজনীকো লগ পালোঁ, ধুনীয়াকৈ কল্পনাই বাৰু কথা বতৰা পাতিলে, মোৰ বাৰু দেখুওৱা নহ'ল আৰু আমি ইমান এটা চিনিও নাপাওঁ যেতিয়া, সকলোৱে আমাক বহুতে হেল্প কৰিছে আৰু। এতিয়া বাকী ইমানেই ধুনীয়া লাগিছে, প্ৰকৃতিৰ চিনেৰীবিলাকো বহুত ধুনীয়া লাগিছে, ঘৰবিলাকো বিল্ডিংবিলাক ইমানেই ধুনীয়া লাগিছে। চাই থাকক আপোনালোকক কিমান কি দেখাব পাৰোঁ আগলৈ। এয়া চাওক, এইখিনিতে আছে এখন স্কুল আৰু উঠাব পাৰিছোঁনে নাই নাজানো। এয়া স্কুল ছুটি দিছে, আৰ্মি স্কুল হয় আৰু। চাওকচোন বহুত ধুনীয়া, চিনেৰীবিলাকে বহুত ধুনীয়া, চাই বহুতেই ভাল লাগে আৰু। জেগাবিলাক ওখ চাপৰ একদম, ৰাস্তাবিলাক বহুত ধুনীয়া। চাওকচোন, এই জামত ফচি আছোঁ আৰু এতিয়া দেই। এতিয়া আমি অলপ ফুৰিবলৈ গ'লোঁ আৰু ফুৰি কৰি এতিয়া আহিছোঁ আৰু আকৌ আমি BSF কেম্পত সোমামগৈ আৰু। এই আগত বহি আছে দেই কল্পনা, এইফালে দেখাই দিছোঁ যি ৰ'দ ইয়াত বা, আৰু এইফালে দাদা চলাই আছে গাড়ী। বাকী আপোনালোকক দেখাই আছোঁ, চাওক বাৰু। মই কেম্পটো অকণমান আঁতৰৰ পৰা দেখাই দিম আৰু, কল্পনাটো দেখাইছে, তথাপিতো আকৌ মোৰ তাতো অলপমান দেখাই দিম আৰু। এইটো চাওক, আপোনালোকক দেখাই দিব চেষ্টা কৰিছোঁ। এয়া আমি সোমালোহি আৰু BSF কেম্পত। চাওক বহুত ওখ, একদম পাহাৰৰ ওপৰলৈকে উঠিব লাগে আৰু গাড়ী, বহুত ওখ। কিন্তু চিনেৰীবিলাক বহুত ধুনীয়া আৰু ইয়াত শ্বিলঙত বহুতেই ধুনীয়া। এইবাৰ আহিছোঁ প্ৰথম কল্পনাৰ লগত, কল্পনাটো আগত আহিছে বহুতবাৰ। কল্পনা একদম গোটেই জেগা সকলো চিনি পায় বহুত ধুনীয়াকৈ। এতিয়া আমি চাওক স্প্ৰিং ভেলীলৈ আহি আছোঁ, কিবা দেখাবলৈ দিগদাৰ নহয়। এয়া চাওক, আপোনালোকক অলপ দেখাবলৈ চেষ্টা কৰিছোঁ। লগত আহি আছে আমাৰ ভাইটিটো, আৰু ইফালে দাদা বহি আছে আগত, পিছত আমি কল্পনা আৰু মই। বহুত ধুনীয়া আৰু ইমান পাহাৰৰ ওপৰলৈকে ঘৰবিলাক আছে। আপোনালোকক দেখাই থাকিম বাৰু, আগলৈকে চাই থাকিব। এয়া চাওক আপোনালোকে, কিমান ধুনীয়া মনোমোহা একদম দৃশ্য, চিনেৰী কিমান ধুনীয়া দেখিছেনে, দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু এইফালে আমাৰ বহি আছে কল্পনা, চাওক আজি দিয়া দেখাই দিয়া মুখখন ধুনীয়াকৈ। এয়া কল্পনা একদম নতুন ড্ৰেছত, নতুন ড্ৰেছ নহয়, বহুত ধুনীয়া একদম বা। চাওকচোন, আমি আহি আছোঁ, বহুত ধুনীয়া লাগিছে আৰু চিনেৰীটো। এয়া আমি তলৰ পৰা এই আপলৈ গৈ আছোঁ আৰু বহুত ধুনীয়া, বহুত ধুনীয়া লাগিছে দেই চিনেৰীটো, বহুত ধুনীয়া। বহুত মানুহ আহে ইয়ালৈ ফুৰিবলৈ। আৰু কিমান লগাবা এনে দেখাই যোৱা হয় নেকি? এয়া চাওক আপোনালোকে, আমি স্প্ৰিং ভেলী পালোহি এতিয়া। এয়া বহুত ধুনীয়া আৰু চাওকচোন, একদম গোটেই কুঁৱলী পৰি থকা নিচিনা হৈ আছে আৰু এই পাহাৰৰ ওপৰত আমি এতিয়া বৰ্তমান। চাওকচোন, বহুত ধুনীয়া আৰু দেই, বহুত ভাল লাগিছে।
আঁতৰলৈকে একদম মনিব নোৱাৰা হৈ আছে। বহুত বহুত মানুহ আহিছে আৰু চাবলৈ। সেইকাৰণে ইয়াত আৰু ছেকেণ্ড ছুইজাৰলেণ্ড বুলি কয় শ্বিলঙক। আৰু বহুত ধুনীয়া লাগিছে। চাওক, আপোনালোকে চাওক, যিমানখিনি দেখাব পাৰিছোঁ দেখাই আছোঁ আৰু আপোনালোকক। চাব, আপোনালোকে মৰম চেনেহ দিব। চাওক, আৰু বহুত ধুনীয়া লাগিছে, একদম বহুত ধুনীয়া আৰু দেই। চাওক আপোনালোকে, ইমান ধুনীয়া পৰিৱেশ, মানে আহিয়ে বহুত ভাল লাগিছে আৰু পৰিৱেশটোৱে ধুনীয়া, মনোৰম। চাওক, এতিয়া আমি স্প্ৰিং ভেলী পালোহি আৰু আমি চিনেৰীবিলাক চাই চাই আহিছোঁ। আৰু ইয়াত বহুত ধুনীয়া ধুনীয়া দোকান আৰু ফুলৰ পুলি উলিয়াই থৈ দিছে, বহুত ধুনীয়া ধুনীয়া। আৰু চিনেৰীটোকে বহুতেই ধুনীয়া লাগিছে আৰু বহুত ধুনীয়া। কিমান আপোনালোকক দেখাব, চাব। আৰু এয়া চাওক আপোনালোকে, এয়া আহি আছোঁ আমি। এয়াত কিবা এইবিলাক চব্জিয়ে কৰি থৈছে যেন পাইছোঁ, দেখিছেনে? এইবিলাক চব্জি খেতি কৰিছে, বহুত ধুনীয়া। এইবিলাক চব্জি খেতি কৰিছে, একদম মানে বহুত ধুনীয়া। ইয়াত সকলো বস্তুৱে পায়, সকলো সময়তে ঠাণ্ডা হৈ থাকে কাৰণে। আৰু এইফালে আমাৰ এইফালে গৈ আছে আৰু কল্পনা আগে আগে, মই পিছে পিছে। এয়া চাওক, ইমান ধুনীয়া পৰিৱেশ, একদম কুঁৱলী কুঁৱলী কুঁৱলী, একদম ঠাণ্ডা, একদম ঠাণ্ডাত মানে একে গা নুম সিঁয়ৰি গৈছে। বহুত ধুনীয়া ঠাণ্ডা, আৰু ইয়াত পৰিৱেশটো ঠাণ্ডা, বতাহো মাৰি আছে, বহুত বহুত ধুনীয়া। ব'লক এতিয়া আৰু আগলৈকে দেখাই থাকিম, চাই থাকিব। একদম কিবা অসমীয়াসকলক বেয়া পায় সেইটো নহয়, মই অহাৰ লগে লগে মানে একদম মোক ইমান ভাল পাইছে, মোৰ কথা বতৰা বহুত ভাল পাইছে। সেইকাৰণে তেওঁক মানে মই ক'লোঁ, এই ড্ৰেছটো মোৰ বহুত ভাল লাগিছে। তেতিয়া লগে লগে মোক কি ক'লে, এইযোৰ একদম ধুনীয়াকৈ পিন্ধাই দিছে, চাওক বহুত ভাল লাগিছে। আৰু সকলো আইটেমেই পোৱা যায় ইয়াত। আপোনালোক যেতিয়া আহিব, এইটো BSFৰ কলনীৰ ওচৰত, BSF का जो सामने है ना वो मार्केट है ना, ये वाला। हाँ, ৰাস্তা। গতিকে সকলো ইয়ালৈ আহিব আৰু বহুত ধুনীয়া বস্তু পায়, সকলো বস্তু পায়। এয়া মই লৈ লৈছোঁ, চাওক, বেগ লৈছোঁ, তাৰপিছত কাণফুলি লৈছোঁ, এটা টিফিন বক্স লৈছোঁ, এখন গাড়ী লৈছোঁ, কণমানিকেইটাৰ কাৰণে লৈছোঁ। বহুত ভাল লাগিছে আৰু বিশেষকৈ একদম ব্যৱহাৰ ইমান ভাল লাগিছে। চাওক, স্কিনটো চাওক দেই, অকণমান দেখাই দিছোঁ। आपका स्किन का बारे में बोला मैं। এইফালে এবাৰ চাই দিয়ক। बहुत बहुत अच्छा लगा आप लोगों को मिलके, बहुत अच्छा लगा। वाह, ঠিক আছে, ঘুমা দেখাই দিয়াচোন, তললৈকে হৈছেনে? এয়া দেখাই দিছোঁ। আৰু আপোনালোকে কমেণ্ট কৰিব, বহুত ভাল লাগিলে। শ্বিলঙলৈ আহিলে ট্ৰেডিশ্যনেল ড্ৰেছটো নিপিন্ধাকেনো কেনেকৈ যাওঁ, সেইকাৰণে একদম ধুনীয়াকৈ ট্ৰেডিশ্যনেল ড্ৰেছ পিন্ধিছোঁ, বহুত ভাল লাগিছে। আৰু আমাৰ মৰম লগা বাইদেউগৰাকীয়ে মোক পিন্ধাই দিছে। গতিকে ব'লক, একদম এতিয়া আকৌ আপোনালোকক কোৱাৰ্টাৰ লগ পাই আছোঁ, ব'লক। আহি কৰি এয়া পালোহি আৰু মানে বহুত ফুৰালে আজি জোঁৱাই, ফুৰাই কৰি আহি এতিয়া এয়া দেখিছেনে, আমাৰ নাতিটো একদম এই হাতা লৈ আছে। আৰু এইফালে কল্পনা বহি আছে ডাঙৰ নাতিৰ লগত। মোৰ মানে কবিতাৰ ছাবস্ক্ৰাইবাৰসকলক কৈছোঁ, মোক এই বয়সত মোক কিমানজনী ছোৱালী মই জন্ম দিলোঁ বাৰু, মিচিন কেনেকুৱা হ'ব লাগিব বাৰু। নিজৰ নহ'লেও নিজতকৈও আপোন। আজি মানে নিজে জন্ম দিয়াটোৱে নহয় আৰু। এখন মোৰ কপাল নহয়, এখন মোৰ চোতাল হয়। কাৰণ মই এতিয়া কিমানগৰাকী ছোৱালীৰ মাতৃ হৈছোঁ। মোৰ একদম মই গৌৰৱ অনুভৱ কৰিছোঁ এটা কথাৰ কাৰণে, মোক যে মই যে মা শব্দটো যে মই শুনিবলৈ পাইছোঁ বেলেগৰ পৰা, মা শব্দটো কাকো মাইনা বাহিৰেও বেলেগৰ পৰাও যে মই মা শব্দ শুনিবলৈ মই যোগ্য হৈছোঁ, সেইকাৰণে মানে মোৰ বহুত ভাল লাগিছে। আৰু আপোনালোকেও থকা দিনকেইটা, জীয়াই থকা দিনকেইটা মৰম চেনেহ কৰিব মানুহক। আজি মোৰ ভিডিঅ'টো অকণমান আপোনালোকক কবিতাই দেখাব। এখন দোকানত সোমাইছিলোঁ, খাচী দোকানত ন কবিতা। সেই দোকানৰ যিগৰাকী মহিলা আছিলে, সেই মহিলাগৰাকীয়ে ইমান মৰম কৰিছে। আৰু যেতিয়া মই নেক্সট টাইম আকৌ শ্বিলঙলৈ আহিম, তেখেতৰ ঘৰত থাকিবলৈ মাতিছে। চাওক কেনেকুৱা মৰম চেনেহ, এইটোনো কি আছে, হয়নে নহয়? সকলোৰে লগত ভালকৈ মানে মকামিলাকৈ থাকিব লাগে জীয়াই থকা দিনকেইটা। সকলোৰে যাতে অন্তৰত সোমাব পৰা শক্তিটো দিয়ক। আৰু কল্পনাই য'তে যায় সকলোকে আপোন কৰি ল'ব পাৰে, সেইটো এটা মানে মহান গুণ হ'ল দেই কল্পনা। আৰু এতিয়া কল্পনা হ'ল মা আৰু মই হ'লো মানে মাহী। এতিয়া সকলোৱে কবিতাক মাহী বুলি মাতে। তোমাৰো এটা কপাল আকৌ, মই হ'লো মাতৃ, মই একদম কেনেকুৱা, মই যশোধা মাইয়া, হয় যশোধা মাইয়া। মই এতিয়া মোক সকলোৱে মানে মাহী। বহুত ভাল লাগিছে। এতিয়া নাতিৰ লগতে খেলি কৰি আছোঁ আৰু, নাতিয়ে গেম খেলিছে, মই চাই আছোঁ। বাকী দেখা পাই থাকিব বাৰু, পিছলৈ দেখাই থাকিম। এতিয়া আপোনালোক দেখিছে আমি স্প্ৰিং ভেলী চালোঁ, চাই কৰি আমি আৰ্মি কেম্পাছৰ মানে BSF হেৰিটো সোমাই কৰি আহিলোঁ। জোঁৱাই সকলোখিনি দেখাই কৰি আনিলে। তাৰপিছত আকৌ আমি বাবু দুটাৰ কাৰণে বল কিনিলোঁ, বল চল এনেকৈ কিবা কিবি ল'লোঁ দোকানত।
বাকী একো তেনেকুৱা হেৰি কৰিব নোৱাৰিলোঁ। মাইনাকো সামান্য ৰূপে ফুলি দুযোৰকে আনি দিলোঁ আৰু বাকী একো দিব নোৱাৰিলোঁ তাইকো। তাইও মানে বহুত কিবা কিবি আনি থৈছে, একোৱে আমি তাইলৈ ভালকৈ আনিব নোৱাৰিলোঁ, মানে বহুতে বেয়া লাগিছে। বাকী আপোনালোকক কিমানখিনি দেখাব পাৰিছোঁ, কি কৰিব পাৰিছোঁ নাজানো, কিন্তু মানে স্প্ৰিং ভেলীটো গ'লোঁ, ইমান ধুনীয়া মানে প্ৰাকৃতিক দৃশ্য, মানে সৌন্দৰ্য আৰু মানে বহুত ধুনীয়া লাগিছে। আৰু শ্বিলঙৰ মানে মনোৰম প্ৰকৃতিক হেৰিটোৱে বেলেগ ধৰণৰ, বহুত ধুনীয়া কুঁৱলী পৰি আছিলে স্প্ৰিং ভেলীত যাওঁতে, বহুত ভাল লাগিল। আৰু কল্পনাৰ জৰিয়তে আজি মই এইখিনি দেখা পালোঁ, বহুত তাইলৈও মোৰ মৰম আৰু ধন্যবাদ থাকিল। আৰু আপোনালোকে যদি মোৰ চেনেলটিৰ জৰিয়তে আৰু কিবা কিবি দেখাব বিচাৰোঁ, বা আপোনালোকক চাবোন বনোৱাই হওক, বেলেগ এটা ৰেচিপি দিয়াই হওক, ব্লগ এটাৰ মানে জৰিয়তে আপোনাৰ মাজলৈ কিবা এটা মই কিবা নহয় কিবা এটা দি যাবলৈ চেষ্টা কৰিম। আৰু আপোনালোকে মোক বহুত বহুত মৰম চেনেহ দিব বুলি আশা ৰাখিছোঁ। আৰু মোৰ ভিডিঅ'টি যদি আপোনালোকে চাই ভাল পায়, তেতিয়াহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিছোঁ। আৰু আপোনালোকৰ যাতে ভগৱানে কুশলে মংগলে ৰাখে, তাৰ কামনাৰে মই আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ। নমস্কাৰ।